জম্মু কাশ্মীৰ পুলৱামাৰ অৱন্তিপুৰাৰ দৃশ্য এয়া। हाँ ठीक है। हाँ ठीक हुआ रात को छोड़ दिया, नहीं तो अभी इतना इतना होने वाला था। Ciklo. खराब हो जाएगा पूरा, इधर आ जाओ। होगा ना? हाँ বৰফ পৰি আছে গোটেইখিনি। আজি ৰাতিপুৱা এৰিছে, কালি গোটেই দিনটো পৰিলে আৰু পৰিব চাগে। এতিয়াতো কোনো ধৰিবই পৰা নাই আৰু বেছিকৈ বৰফ পৰিলে চকুবিলাক খুলিব নোৱাৰি, মানে চকুত ধৰে। ইয়াৰ বৰফৰ যিটো চকুত কিবা লাগে, সেইকাৰণে চকুকেইটা মেলিবলৈ বহুত অসুবিধা হয়। যেনেকৈ ৰ'দত চকু মেলিব নোৱাৰি, ইয়াত বৰফ পৰিলে চকু মেলিব নোৱাৰি। গাড়ীবিলাক পুৰা ঢাক খাই আছে বৰফ। ইয়াৰ পৰিৱেশবোৰ দেখিলে সঁচাকৈ মনটো ভাল লাগি আহে, যিবিলাক আমি অসমত কল্পনাই কৰিব নোৱাৰোঁ। আৰু জম্মু কাশ্মীৰৰ আচলতে এই বস্তুখিনিৰ কাৰণেই, জম্মু কাশ্মীৰৰ এই বৰফ বা এনেকুৱা এই ক্লাইমেটটোৰ কাৰণেই ভূস্বৰ্গ বুলি কোৱা যায় আচলতে। কালি পৰহিৰ পৰা প্ৰায় সম্পূৰ্ণ জম্মু কাশ্মীৰৰ এই অঞ্চলখিনি, জম্মু অঞ্চলখিনি নহয়, এই কাশ্মীৰৰ এই অঞ্চলখিনি প্ৰায় বৰফে সম্পূৰ্ণ ঢাকি পেলাইছে। গোটেইখন জিলা ইয়াত ঢাক খাই গৈছে আৰু ইয়াতকৈও পুলৱামা ডিষ্ট্ৰিক্ট এৰিয়াত বেছিকৈ হৈছে বুলি কোৱা শুনিছোঁ, আৰু পুলৱামা চফিয়ান বহুত বেছি হৈছে।